বান্ধি ৰাখে এখন সমাজক আৰু ৰাখে নিজৰ ঘৰখনকো। বিবাহৰ পাছত যেতিয়া আপুনি গৰ্ভাৱস্থা হয় তেতিয়া কিছুমান নিয়ম আমাৰ দৰঙৰ ফালে পালন কৰিব লগা হয়। তাৰে ভিতৰত অন্যতম নিয়ম হৈছে বিদায় নাম। এই সম্পূৰ্ণ নাম প্ৰসংগটো কৰা হয় মাহঁতৰ ঘৰত। এই নাম প্ৰসংগটোৰ কাৰণে আয়তীসকলক নিমন্ত্ৰণী শৰাই আগবঢ়াব লাগে আৰু সকলো ধৰণৰ খোৱা লোৱাৰ ব্যৱস্থা কৰিব লাগে। আয়তীসকলে যাতে কোনো দোষাৰোপ নকৰে তাৰ বাবে বিশেষ ধৰণে সাজু হ'ব লাগে। শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ প্ৰাংগণত আমি এই নামখন অনুষ্ঠিত কৰিলোঁ আৰু নামখন অনুষ্ঠিত কৰি আয়তীসকলক ভাগে ভাগে বিধে বিধে খোৱা বস্তুৰো যোগান কৰিলোঁ। আচলতে এই নামখন পতা হয় গৰ্ভাৱস্থাৰ সময়ত। মাহঁতৰ ঘৰখন এৰিবৰ সময়তেই বহুত দুখ লাগে। তাতে আৰু বিদায় নামত যেতিয়া আয়তীসকলে আশীৰ্বাদ দিয়ে তেতিয়া অনেক দুখে বুকুখন খুন্দা মাৰি ধৰে। মোৰ লগতো ঠিক তেনেকুৱাই হৈছিল। আজিলৈ ইমানতে এৰিছোঁ, আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে।